নিয়ৰে তিতালে দুবৰি কোমল কলিজাৰে কোনে ৰং বোলালে গোলাপী মোৰে দুগালতে উৰে মন পখিলা হৈ তোমাকে চুই চাবলৈ পলাশে ৰঙালে মন জানা তোমাক পাবলৈ মোৰো যে নাহে ঘুমতি চিলিমিলি টোপনিত হেল্ল' এভৰিৱান আপোনালোক সকলোকে ৰিয়েল বিউটি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম ডেইজি দাস। মোৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়পুৰীত হয়। মোৰ দেউতাৰ নাম ৰঞ্জিত দাস আৰু মাৰ নাম পূৰ্ণিমা দাস। মোৰ ঘৰত মা, দেউতা, ভণ্টি আৰু পেহী আছে। মোৰ জন্ম তাৰিখ হ'ল 26 মাৰ্চ। মই বৰ্তমানেও সংগীত চৰ্চা কৰি থকাৰ উপৰিও এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছোঁ। মোৰ সংগীতৰ যাত্ৰাৰ বিষয়ে অকণমান ক'বলৈ বিচাৰিছোঁ। মই ক্লাছ 4ত থকাৰ পৰাই সংগীতৰ প্ৰশিক্ষণ লৈ আছোঁ আৰু প্ৰথমটো গীত মুক্তি দিছিলোঁ 2017 চনত আৰু পিছৰ পৰ্যায়ত কেইবাটাও গীত মুক্তি দিছিলোঁ। আচু ফুল, ফুল হয়, ৰঙা কলিজা, জোনাকী পখী আৰু এই বছৰ মুক্তি দিছিলোঁ চিলিমিলি টোপনি। এই গীতটিত মোৰ লগত কণ্ঠদান কৰিছে নীলাকাশ দাই। আৰু আপোনালোক সকলোৱে গীতটি ইমান ধুনীয়াকৈ আদৰি লৈছে, ইমান মৰম দিছে, তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। সাথে ভাঙিলি বগা কলা ফুলে কদিছে আমনি তই হলি আজনী গাঁৱৰে ছোৱালী চকুৰ পদকতে মাৰে চুম